আজি বৰ্তমান এতিয়া হেৰি ৰাতিপুৱা 8টা বাজিছে, 8টা 8:30 এতিয়া অলপ 10টামান বাজিত এই ৰন্টু আৰু মই হেৰি আসাম ইউথ অলিম্পিক্স গেম হৈ আছে নহয় আমাৰ ইয়াতে হেৰি কামৰূপ মেট্ৰত হৈ আছে। এইটো সৰু সজৰ আজি অপেনিং চেৰিমনি হ'ব। তাৰপিছত আমি হেৰি এইটো তেতিলীয়া 22 মাইলৰ পৰা এইটো ক্ষেত্ৰী হাইস্কুললৈকে মানে চাইকেলিং হ'ব। কি ইভেণ্টৰ হ'ব নাজানো, আমি এতিয়া চাব যাম, আপোনালোকেও দেখা পাব। আগলৈ ভিডিঅ'টো চাই থাকা আৰু কি কয় ন, দে আৰু ন বাকী দিয়ে নহওক গেমটো চাবাই লাগিব। চাইকেলিং খেল বৰ্তমান চাইকেলিং খেল হৈ আছে ইয়াতে। लगा स्पीड लगा, स्पीड स्पीड, कमान गुवahati स्पीड लगा, स्पीड स्पीड। mana स्पीड जाए सामने लगा 40 मानक जाए 40 स्पीड 40 38 35 গৈছো 35 স্পীড লগা ও এক সেরা তো আগত যাব চাবা লাগিব পুরা পুরা সেরা ইয়ার চল 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 আমার অগ্নিবীর এই ব্রো জোর লাগাও लगा लगा स्पीड पूरा लगा ओवरटेक करो लगा 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 बढ़िया बढ़िया पूरा लगा पूरा আৰু ইফালে আছে আমাৰ এয়া লাভলীনা বৰগোহাঁই আৰু হিমা দাস, সকলোৱে চিনি পায় পৃথিৱী বিখ্যাত ৰানিং আৰু বক্সিং এটা। 갑자기 내게 나타나준 너, 난 아무 말도 할 수가 없었지. 첫눈에 반한다는 이야기가
널 보는 순간 이해가 됐어 매번 야야야야야 불러 널 야야야야 내 맘을 고백하려고 타이밍만 보는 나 그런 나를 넌 보며 왜 그러냐고 묻네 너 때문에 I'm going crazy I'm going crazy 무뎌져 버린 내 가슴이 뛰어 I'm going crazy yeah. 시간은 계속 흘러만 가고 기다리다 Hi guys, বৰ্তমান আমি এতিয়া ইয়াতে আহি পালো যত মানে সাইকেলিং খেল হৈ আছে এই জায়গাতে আহি পালো চাব আহিলো আপোনালোকেও চাব আমিও চাম চাওক আপোনালোকক দেখাই আছো এইফালে তাৰপিছত অমিয়াও চাবা খুজি আছে ফোন কৰি আছে কিন্তু আহা নাই এতিয়া আহিছে সাইকেলিং এয়া সাইকেল চলা আহি আছে আপোনালোকে চাই থাকক Up! 42, 48, then 55. ছোৱালীৰ মাষ্টাৰ আৰম্ভ হ'ব কণ্টেক্ট পাছতে আমি ৰাইডাৰসকলক ৰেডি হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ उसका फोटो ले ओ बना उसका चैंपियन मार वही तो लेकिन कॉपी ऐसा लगता है भाई अच्छा वाला फोटो आया इसमें अरे अब सही लेगा ना पैसा ले फिजिक्स की भाई ओ वो लास्ट वाला वो जो आया कितना एपिसोड है वे ऐसे ना माने वे वो कंपाउंड चिंता ऐसे कम ना पियांग से ऐसे नहीं होता ना साइड Hey, my 60 kilometer mountain tour. रास्ता खाली करो গাইজ এতিয়া ছোৱালীৰ 20 কিলোমিটাৰ ৰেচ হ'ব চাইকেলিঙৰ আপোনালোকক মই দেখাই আছোঁ চাব এইফালে চাওক মানে চাইকেলৰ 20 কিলোমিটাৰ ৰেচ হ'ব বৰ্তমান এতিয়া ছোৱালীৰ ৰেচ হ'ব 20 কিলোমিটাৰ হ'ব আৰু এতিয়া ষ্টাৰ্ট হ'ব আৰু চাওক এতিয়া হ'ব ৰেডি হৈ আছে পুৰা ৰেডি হৈ আছে এতিয়া যাবৰ কাৰণে পুৰা ৰেডি আৰু ফাইনেলি পুৰা চাওক এইবিলাক আহি আছে
ফাইনেলি 20 কিলোমিটাৰ ৰেচিং ষ্টাৰ্ট হৈ গ'ল এতিয়া তাৰপিছত কোনে জিকে কোনে হাৰে এইটোতো আহিলে গম পাম আৰু তোৰটো পৰছনে বা পৰদা পুৰা এইটো দেখা পাবি দেখা আছে না দেখা হৈছে কৰিবি যা বুজাই বাৰু আৰু গাইস বাকি যিয়ে নহওক আমাৰ কামৰূপ মেট্ৰৰ পৰা দুজন ল'ৰা ফাৰ্ষ্ট সেকেন্ড হৈছে দে 60 কিলোমিটাৰ ইভেন্টত মানৱ আৰু প্ৰেমচন এই দুইটা ল'ৰা ফাৰ্ষ্ট সেকেন্ড হৈছে আমাৰ কামৰূপ মেট্ৰৰ হয় ক্ষেত্ৰী নকুচিৰ ল'ৰা দেই কৰৰ নহয় আমাৰ ক্ষেত্ৰীৰে ঘৰৰে ল'ৰা হয় ভাই পাহৰি গৈছিল আৰু এটা আছে এইটোও আমাৰ ক্ষেত্ৰীৰে হয় প্ৰিয়াংশু নামৰ এই ল'ৰাজনো মানে 60 কিলোমিটাৰ ইভেন্টত জিকিছে আৰু মানে এই তিনজনে মানে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড হৈছে এনেকৈ আকৌ আগুৱাই যোৱা তাৰে কামনা কৰিলো মোৰ ফালৰ পৰা ভালকে আৰু বেলেগত প্ৰেক্টিছ কৰি থকা সদায় ৰেগুলাৰ প্ৰেক্টিছ হাৰ্ড ৱৰ্ক কৰিলেতো আৰু হ'ব আৰু পুৰা আসাম অলিম্পিকত হিৰো হলাই দে যেহেতু আৰু বেলেগতো হিৰো হ'বলৈ চেষ্টা কৰা হাৰ নামানিবা সদায় হাৰ্ড ৱৰ্ক কৰি থকা মই অলপ দেখাই দিওঁ অলপ চাই লওঁ টেলাৰটো মোৰো এটা আহি আছে এনেকুৱা গজাব হ'ব গজাব মানে চাওক অলপ আহক ভিডিঅ'টো চাওকচোন চাওক এইফালে অলপ আগুৱাই